আজি মই আহিলোঁ A.K Motors Boko। ভাবিলোঁ এটা বেটেৰী গাড়ীকে লওঁ। মই নচলাওঁ বাৰু, মোৰ ভাগিন ল'ৰাটোৱে চলাব। তো তাৰ কাৰণে গাড়ী চাব আহিলোঁ। কোনটো লওঁ গোটেইকেইটা গাড়ী চালোঁ। আৰু বেটেৰী কেনেকুৱা, কোনটোৰ ভাল, কোনটোৰ বেয়া, কোনটোৰ বেছি মাইলেজ দিব। বাকী আমি এতিয়া জেজাখনে পচন্দ কৰিছোঁ। আপোনালোকে দেখা পাইছে, এইটো নিউ মডেল জেজা। LED ডিছপ্লে আছে, ইয়াত মোবাইল চোবাইল থ'ব পাৰে, পইচা থ'ব পাৰে। আৰু এইটো ভাগিনৰ লগৰীয়া, এইটো মোৰ ভাগিন। গোটেইখিনি চেক কৰি আছে, ই সঠিকভাৱে আছে না নাই বুলি কৈ চেক কৰি আছে। লগতে ময়ো কেমেৰা ঘূৰাই মেলি গোটেইখিনি চাই আছোঁ, কোনখিনি জেগাত কি আছে কি নাই। জেজাখন অলপমান হেভি আৰু স্পীডটো বেছি আছে বুলি কৈ গম পালোঁ ইয়াত আহি মেলি। আৰু এইখন এটা চালোঁ, এইখন কিন্তু বৰ ধুনীয়া বনাইছে। পাছফালৰ যোনে মাথা মাৰিছে বৰ ধুনীয়া মাথা মাৰিছে। কাৰণ এইখন গাড়ীত আপুনি কোনোবা বেমাৰীকো লৈ যাব পাৰিব, বিচনাৰ দৰে হৈ যায় গাড়ীখন, ভাল। মই এবাৰ চালোঁ বাৰু কেনেকুৱা ডিছপ্লেটো অন কৰি মেলি কেনেকুৱা কি আপোনাক দেখাওঁ বাৰু এইখিনি। যি কি নহওক গাড়ীখন ভাল লাগিল আৰু ভাগিনৰো পচন্দ হ'ল। মই ভাবোঁ যে বেটেৰী গাড়ী চলাই পেলাই নিজৰ পৰিয়ালটো চলাব পাৰিলে খুবেই ভাল কথা। বম্বে, দিল্লী, বেংগলোৰ এইবোৰত গৈ মেলি ছিকিউৰিটি গাৰ্ড কৰা বা কিবা এটা কোম্পানীত জব কৰাতকৈ নিজৰ এটা বেটেৰী গাড়ী লৈ মেলি চলোৱাটো বিৰাটেই ভাল বুলি ভাবোঁ মই। আৰু সকলোকে ক'ব বিচাৰোঁ, যদি এনেকুৱা চাকৰি নাই পোৱা কোনোবাই, নিজৰ কৰ্ম কৰিবলৈ ক্ষমতা যদি বেলেগ ফালে কৰিবলৈ মন নাই, তেনেহ'লে আপোনালোকে বেটেৰী গাড়ী এখন লৈ মেলি 500 বা 1000 টকা আপুনি ডেইলি ইনকাম কৰিব পাৰে। ধুনীয়া, একো লাজ নাই, কৰ্ম কৰি পেলাই খাবলৈ একো লাজ নাই। সকলোৱে পইচা গণিবলৈ আৰম্ভ কৰিলে, মোক এটকাও নিদিলে হিচাপ কৰিবলৈ, দেখিছেনে আপোনালোকে। যি কি নহওক সকলোখিনি ক্লিয়াৰ হ'ল, আমাৰ পইচাও দিয়া হ'ল। এতিয়া ডিলাৰৰ ফালৰ পৰা আমাক ডকুমেণ্টছ আৰু চাবিটো হেণ্ডঅভাৰ কৰিল। এয়া ডিলাৰৰ পৰা প্ৰথমবাৰৰ বাবে গাড়ীখন উলিয়াই লৈ মাজমজিয়াত আমি এতিয়া ঘৰৰ ফালে যাবলৈ। কোনোবাই যদি ফাৰ্ষ্ট হেণ্ড বা ছেকেণ্ড হেণ্ড বেটেৰী গাড়ী ল'ম বুলি ভাবিছে, তেনেহ'লে A.K Motors Boko, মই নাম্বাৰটো আপোনালোকক ডিছপ্লে কৰি দিম। সেইটো নাম্বাৰত কল কৰি পেলাই আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু লগতে কৈ থওঁ, যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব। ধন্যবাদ।